আজি একদম পুৰা ৰাতিপুৱা খোৱা পা উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰিছো মানে বিপুলক আজি মানে এনেকুৱাকে ফোন মাৰিছে কালি মানে আমি মানে আহিলো কইলো বিপুল মানে নাই বিপুলে গ'ল সকাম খাবলৈ কাৰণে কি কালি নাহিলে সেইকাৰণে বোলো আজি একদম এনেকুৱা সিৰিয়াসনেসকে ফোন মাৰিছে কি খোৱা পা উঠি এইটো সব পজিশনটো সব হিতা কি কিবা জেং হৈছে বুলি ভাবিছিলি নেকি ও মুখ ফুলিয়ে আছে তা বিপুলৰ কাৰণে মই উপহাৰ এটা লোৱা এইটো কালি নাহিলে কাৰণে এইটো হল পজিশনটো লোৱা তুমি কালিয়ে দিয়া কথা আছিল হেংওভাৰ ফটাই নাই নেকি মইতো গম নাপাওঁ মোৰ কাৰণে বোলে চৌভিক এটা উপহাৰ আনিছে এতিয়া মই মুখখন দেখি পাওঁ হেলমেটটো খুলি ল তাৰপিছত পিন্ধিছা হেলমেটটো নুখোলাকে এখন মাইনা লম পাৰিলে এইয়া এতিয়া বিপুলে চেঞ্জ কৰি ললে বা একদম মজা লাগিছে ভাল লাগিছে না ভাল লাগিছে মই কিবা ফিল পাইছো পিন্ধি মানে ফিল পাইছা এইটো মই জিন্দগীত মানে এতিয়া পৰা পিন্ধিলো গা বদলে 50 এবছৰ গা নধুই পিন্ধি থাকিম মই এবছৰ গা নধুই তো পিন্ধি থাকিম মই কি কয় মোৰ ভাল লাগিছে পিন্ধি ভাল লাগিছে না মোৰ চৌভিকে আছে চৌভিকে দিছে না এইটো কি কথা কৰিলে ৰাতিপুৱা মই পিন্ধিয়ে থাকিম ইয়াত টোপনি খটা নাই নি উঠিছো না তুমি মাতিছে আহিছো মই চুলা পিন্ধিছো মই তে চুলা নখলো পাওঁ কোনো কাৰণ চুলা নখলো পাওঁ মই যামগৈ এতিয়া আহি গলো ভাত খাবলৈ মানে আধা আধি চবৰে খাই হলে মাৰ শেষে মহু শেষ আৰু এতিয়া বৰ্তমান এয়া পাৰ্চেল লৈ আহি গল মই কিমান দিনৰ পৰা ৰখি আছিলো নহয় আৰু গোটেই কেইটা আহিছে সিহঁতৰ বস্তু কেইটা আহিছে বুলি গোটেই কেইটা ওলাই আহিছে মোৰটোহে আহিছে ৰজে মই পিন্ধিম স্পৰ্টিং আহিছে স্পৰ্টিং কেনেকুৱা চাই লওঁ এয়া এতিয়া মোৰ স্পৰ্টিং আনবক্সিং কৰিম এফালে এটা দিছিলো নিউ ট্ৰেণ্ড মানে এইবিলাক ট্ৰেণ্ডিঙত চলি আছে আৰু এনেকুৱা এটা স্পৰ্টিং দিছিলো পিন্ধিবই মানে ছোৱালীয়ে আৰু এটা এনেকুৱা দিছিলো একে ডিজাইন একে কালাৰ বেলেগ আৰু বাহ মজা পিন্ধিবা নাই কোৱা মই সজাবলৈ অৰ্ডাৰ দিছিলো সজাই থৈ দিম আৰু এতিয়া উলাই কৰি হৈ গল আৰু আমাৰ নিউ স্পৰ্টিং আজি আহিছিল আমি পিন্ধি ললো মজা লাগিছে আৰু এক আজি ষ্টাইল কৰিছো অকমান মই কেনেকুৱা লাগিছে মজা বহুত ধুনীয়া লাগিছে নিজকে নিজে ধুনীয়া লাগিছে চাই দিব মন গৈছে মই কিন্তু হেৰিকে সুধিছিলো আমাৰ দৰ্শককে সুধিছিলো ওলালো চলো আৰু এইবিলাক দেখিছে নে বা কোনে তাত কি লিখি আছে মন লিখা আজিবা নিউ ষ্টাইল চৌভিকে বনাই দিছে চৌভিকে বনাই দিছে এইটো মই বাহিৰ নাইস দুবাই শিকি আহা দুবাই আৰু এতিয়া আহি পাই গলো নগাঁও নেকি আজি ৰজা পুৰা ষ্টাইল চিটা কৰি হৰণ মাৰি আছে আজি ৰজা পুৰা ষ্টাইল কৰি দিলো কেনেকুৱা লাগিছে ক'ব আৰু এতিয়া আমি কি হ'ব বোলে ফুচকা চেলেঞ্জ মই জিকিম ভালে পালে তাই এইবিলাক ফুচকা খাই ভাল পায় মানে এতিয়া পাৰ হৈ ল'ব গাড়ী আহি আছে নহয় ইমান ভিৰ হৈ গ'ল এতিয়া পুৰা লৈ ললো বাটি চাটি পুৰা চেলেঞ্জ ভিডিঅ' আৰু নকৰিম কোনে খাব চবেই খাবা নেকি চবেই খাব বা বিপুল ক'ত গ'ল বিপুল এইফালে ইয়াত খাহি এতিয়া কাকুৱে কথা এটা কৈছে কৈ দে তয়ে কৈ দে মানে এইটো যোনে বেছিকে খাব সি ফাৰ্ষ্ট হ'ব আৰু 500 টকা পাব আৰু যোন একেবাৰে লেডু সি বিলটো দিব লাগিব মানে ফাৰ্ষ্ট যোন হয় সি 500 টকা পাব যোন লেডু হয় সি মানে গোটেই বিলটো দি থৈ যাব লাগিব আজি ৰজেহে বেছিকে খাব কাৰণ ওৰ ফেভৰেট ঐ বিপুল কি হ'ল মানে চেলেঞ্জ ভিডিঅ'টো যোগদান কৰা নাই যে মোক জ্বলা কমকে দিব দেই মই জ্বলা কমকে দিলে মই পাৰিম খাব মানে মই চেলেঞ্জ কৰা নাই মই এনে দুটামান খাম হে কথা ক'বলৈ আহ নেকি তই তেনেহ'লে তই গোটেই বিলটো দিব লাগিব বিলটোতো মই নিদো আৰম্ভ হৈ গ'ল মানে মানুহ নাই না এনেকে ধৰি ল'বলৈ কাকুৱে ধৰিছে মোৰ খাই দিছে এখনতে খাম এখনতে উতাৰিলো থোলা ভিডিঅ' একদম চাওঁচোন 500 প্লাস ওকে কবি 500 টাকা খাই দিম এতিয়া 5 নম্বৰ তুমি কেইটা খাবা কোনে মই নাজানো যিমান সোমাই
মিছা কথা কৈ লাভ নাই মই এইবিলাক ফুচকা চুচকা খাব নোৱাৰো পাঁচটামান খালো নেকি ন মই হাৰিম যেন পাইছো কি হ'ব মই নোৱাৰো দাদা মই কেইটা খালো 9টা হ'ব কেনেকুৱা ফিল্ডটো ফিল্ডটো মানে জিকিব লাগে আৰু বেলেগ একো কেছ নাই ঘৰত কিন্তু মোক ৰজেহে জিকিম বুলি কৈছিলে কি হ'ব আজি মই নোৱাৰো মই খোৱা ভিডিঅ'ত মই তই বিলটো দিবলৈ ৰেডি হ কোনে ফাৰ্ষ্ট খাই চাওঁ হ'ব মই বিলটোকে দি দিম কিন্তু মই নোৱাৰো থুচি খাবলৈ আহি গ'লা নি এই খাব নোৱাৰিলে ভালেই পাইছোঁ আমাক 1 2 3টা আছে মোৰ 4টা এতিয়া চাওঁ কোন জিতে চাওঁ এনেও নিদো বিলটো মই চাওঁ কোন জিতে এনেও নিদো ই খাইছে নে ৰখি আছে ইয়াতো খোৱা মই এবাৰো দেখা নাই বিপুলে বেয়া মাৰিছে ঘামি হেৰি মই অকণমান এইগল পাওঁগে হা গাইছ এতিয়া চেলেঞ্জ ভিডিঅ' কৰি আছে মই পইচা দিব লাগিব ন মই অকণমান আগৰবাৰ ঘূৰি আহোঁগে পইচাটো দিয়াতকৈ মই ঘূৰি অহাই ভাল দাদা আপুনি খালি শেষ হোৱা সময়টো কৈ দিব হা শেষ হোৱা সময়টো কৈ দিব কোনে মানে সেইটো সময়ত মানে মোৰ কাম এটা আছে মই ল'ৰালৈকে যাব লাগিব এই গৈছিলোঁ আকৌ নহ'ল যে কিমান ৰখিম আৰু গুচি আহিলোঁ বিপু মাই গড কাকু ছেকেণ্ড হাৰিছে এইফালে বিপুল থাৰ্ড হাৰিব এতিয়া ৰ'জ আৰু সৌভিকৰ মাজত কম্পিটিশ্যন আমি গোটেইকেইটা হাৰিলোঁ মই ফাৰ্ষ্ট হাৰিলোঁ কাকু ছেকেণ্ড ন কাকু চাওঁ মুখখন দেখাই দিয়া এতিয়া থাৰ্ড কিন্তু পেটটো চাওঁ বিপুল দেখাই দিয়া হেল মেন এতিয়া ৰ'জ আমাৰ ছোৱালী পাৰ্টি জিকিব লাগিব প্লিজ সন্মানৰ কথা আছে মোক বেছিকৈ দিছে দাদা এটা কাম কৰক এইফালে এই মছলাটো অকণ বেছিকৈ দি দিয়ক আলু চালুবিলাক হাৰিব তেতিয়া কি ক'লে আমাৰ ছোৱালী পাৰ্টি জিকিব লাগিব সেইটোৱে কৈছোঁ মই সৌভিক আহিলে বিল সৌভিকে দিব এতিয়া ফাৰ্ষ্ট তুমিয়ে হাৰিছা আমি খাব নোৱাৰি বুলি ওলাই দিলো তুমি হাৰিলা উস্তাদি মাৰি তুমি হাৰিলা তুমি বিল দিব লাগিব এতিয়া জিতি গ'ল এনেকে দে এইটো কৈ দে খালি এতিয়া ই দিব লাগিব বিল জিকা 500 আমি বিল তুমি দিব লাগিব মই ন ঠিক আছে এইফালে আমাৰ এই জিতিলে এইকেইটা 500 টকা দিব লাগিব কোনে দিব বোলে কাকুৱে দিব দিয়া কৃষ্ণ প্ৰভু কৃষ্ণ দে এইফালে দাদাক এতিয়া কাকু ফালৰ পৰা গিফ্ট দিব নে কি দিবা বোলে তেওঁ কি বুলি কৈছিলে তেওঁ গতি নাই মোৰ তেওঁ দিম নিজৰে নাই গতি মনৰ পৰা গিফ্ট দিছা দাদাক কি দাদা লৈ ল'ব দেই ঠিক আছে একদম ফুচকা চেলেঞ্জ কৰি আহি গলো এতিয়া আৰু তাৰপিছত কি হ'ব কৈ দিয়া তুমি নকওঁ বুলি ক'লা ছোৱালীজনীক মই নাযাওঁ কিয় গাইছ আজি বিপুলৰ লুকটো চাব পাৰিব নেকি এনেকুৱা মোৰ চুলি নহয় কিডাল বেনু কাটিছো কোনে বনাই দিছে কৈ দিয়া ছুপাৰ ষ্টাৰ য়ং মেন আৰু তেওঁ আমাৰ বহুত মৰমৰ বহুত চেনেহৰ সৌভিক ৰাজখোৱা ৰাইজৰ তেজখোৱা আৰু এতিয়া আহি পাই গলো কি ফুড ব্ৰিজ লাগিছে ফুড ব্ৰিজ বোলে এইফালে এখন লাভাৰ ব্ৰিজ লাভাৰ ব্ৰিজ তুমি সেই বাছত ভাড়া নিছে মাজনী নহয় জানো নহয় সেইটো ক'লে নহয় এই তোমাৰ নিচিনা পালো আকৌ এতিয়া আমি পাই গলো কি পালো ঘূৰি পিছফালে
মেলা কেনেকুৱা মজা যোৱাই নাই এতিয়ালৈকে ভিতৰত সোমোৱাই নাই বাহিৰটো চাই কেনেকুৱা ধুনীয়া আছে এইটো কি বাইক চাইক ঘূৰি আছে সেইটো নহয় জানো ৱাও মজা লাগিব আজি ঘূৰাহে কথা আৰু ঘূৰিয়ে আছো আৰু A few moments later. মেলাৰ ভিতৰত এণ্ট্ৰি মাৰি দিলো সেইটো পাতি আমি দুজনে পুৰা ঘূৰি আহোঁগে অলপ ৰাস্তা চাই আহোঁগে নেকি ইমান ডাঙৰ চকৰি মই কিন্তু নোৱাৰো বা কেনেকুৱা সৰু সৰু পোৱালি ঘূৰি ফুৰিছে আমি সৰু হোৱাতে ইয়াতে উঠিলোহেঁতেন এতিয়া ওলাই গ'লে মেলা পালে এতিয়া যাম মেইন জেগাত ক'ত খানা চানা খাওঁগে ভোক লাগি গৈছে কিমান আইচক্ৰীম খাই থাকিম पीछे पीछे आ गए सात समुंदर तेरे पीछे पीछे आ गए আগুৰি মানে থাকা আহি পাই গলো হি এফালে কাৰ খনাইছো দেখাই দিও ৰব কত পলাইছে বা সেম কুকিবা নিচিনা দেখাত মই একে দেখিবলৈ বোলে কয় নেকি বা হয় না সেম কুকিবা নিচিনা লাগিছে নে তোমাৰ কতি কিন্তু একেবাৰে নিমিলে পাই গলো আৰু কোন কৈ দিয়া আকৌ হে মোৰ বা হয় ডাঙৰ বা আজিহে মানে হেৰি কৰিছা নগা নিছো দেখাইছো আকৌ ভিডিঅ ৰিভিল ফেস ৰিভিল স্পেলিং নাজানা হ আই ভি আই ধুনীয়াকে বহিছো ইয়াত আহি পেলাই চাওক কি ধুনীয়া লাগিছে ৰুমটো কি কৰি আছে এফালে ঠাণ্ডা অলপ খাই লওঁ ইমান আজি হ'ব দেই ঠাণ্ডা মোক দে আৰু আজি খানাটো ইয়াতে খাই যোৱা হ'ব ৰচনা পুৰা তোমালোকৰ মায়ে বনাইছে আমি খাম কেনেকুৱা খানা কি আছে খানা কি আছে তুমি কোৱা হ কি আছে কি খাই ভাত পানী হৈ গ'ল বোলে কি বনাইছে আজি কি খুৱাব বোলে গ'লে দেখিবা কোৱাচোন এনেকে ভিডিঅ'টো আগতীয়াকে ইমান ভাল লাগিব মনটো গাহৰি ও মাই গড ফেভৰেট বস্তু এটা বনাইছে হয়নে আগতে জানো মোক কোৱা নাছিলি যে মনে মনে বলা গাহৰি বনাইছে ঐ কাকু গাহৰি বনাইছে বল কি কথা পাতি আছ বেলেগ কথা বোলা চলো বিপুল খাই গান নাই গাহৰি খাব লাগিব আজি খাম বহি ললো এতিয়া বা বহুত ডিছ দিছে ভাত মাছ এইটো গাহৰি নেকি পুৰা ঠিকে আছে হ এইফালে চালাড বিলাহী ফেভৰেট দিছে খাও বাৰু মাৰ দো জলদিছে মাৰ দো মাই গড বিপুল কিমান মানে কাকু খাও জলদি খাও ময়ো খাই দিওঁ আৰু হাতটো নধৰো নহয় रहा नहीं जाता প্ৰথমতে গাহৰি বনাব ষ্টাৰ্ট কৰি দিছো দেই ভাত পানী খাই আহি গলো আজি সৰহকে খাই দিলো ৰজতকে বেছি মই খাই দিছো আজি আৰু এতিয়া পুৰা ধুনীয়াকে ভাত পানী খোৱালে গাহৰি খোৱালে একে মজা লাগিলে একোৱে নাখালা তুমি এই মোক মুজনি থাকে আৰু আজি ভিডিঅ'টো ইমানটোৱে আছিলে নেকি বহুত মজা লাগিলে কাকু খালো পুৰা ঠিকছে খালো ঘৰত গৈ খালি এতিয়া অলপ হেৰি গৈ বৰষুণে পৰিবলৈ ষ্টাৰ্ট হৈছে থাকক চবকে বাই বাই দে বাই বাই আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আজিলে বাই বাই বুলি আজিলে বাই বাই মোৰ আজিলে বাই বাই তেনেহ'লে আজিলে বাই ভিডিঅ'টো অন কৰি দিছো মানে ঘণ্টাটো বজাব থাকি গ'ল বিপুলে মোক মাথাটো খাই আছে কৈ দে ঘণ্টাডাল দবাব লাগিব ঘণ্টাটো নহ'লে কেনেকৈ হ'ব মই চাই আছো বোলো আজি দেখোন নাই কালি ভিডিঅ'টো নাই ঘণ্টা পাতো দবাব লাগে ঘণ্টা দবাব দেই আপোনালোকে কেনেকে সেইটো তেওঁলোকে এনেকৈ টং 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 অ'কে চাউণ্ড উঠিব লাগিব কিন্তু